এইবিলাক হৈছে ৰঙালাও পুলিবোৰ আগ ওলাব ধৰিছে আৰু আজি গুটি দিয়াৰ পৰা 20 দিনমান হ'ল। 20 দিনত এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ। ইয়াত আজি কিছু ব্ৰইলাৰৰ গোবৰ আৰু মাটি চপাই দিয়া হ'ল। কিছুমান এতিয়াও বহুত দুৰ্বল আছিলে, সেইবিলাকত মানে একো সাৰ পোৱা নাছিলে, সাৰটো কমকৈ পাইছিল। এইবিলাক অলপ কমকৈ বাঢ়িছে। এইবিলাক ভালেই হৈছে বাৰু, এইবিলাক বেয়া হোৱা নাই, এইকেইটা ঠিকে আছে। কিন্তু কেইটামান একদম বৰ বেয়া হৈছে, সাৰ একেবাৰে কমকৈ পাইছিল সিহঁতে। আজি দিয়া গ'ল বাৰু, গুৰিত ব্ৰইলাৰৰ গোবৰ আৰু মাটি দিয়া হ'ল। চাওঁচোন, আৰু এসপ্তাহমান পিছত ভাল হ'ব লাগে। কেনেকুৱা ধৰণৰ হয় আপোনালোকক পিছত জনাই থাকিম বাৰু। এইকেইটা পুলি বৰ একেবাৰে দুৰ্বল হৈ আছে। এই দুৰ্বল পুলি, এইকেইটা ভালে আছে। ইয়াত কিছু বন গাজিছে, বনবিলাক চাফ কৰিব পৰা নাই। এইবিলাক ভালে আছে, এইবিলাক আগ ওলাইছে। এইকেইটা দুৰ্বল আছে অকণমান। এটা সাৰ কমকৈ পাইছিল, বাঁহৰ তল হৈ অলপ, আৰু বাঁহৰ তল কাৰণে অলপ বেছিকৈ দুৰ্বল হৈ আছে। এই বনবিলাক চাফা কৰিব পৰা নাই বৰ। এইবিলাক ঠিকে আছে। মাজে মাজে পালেং দিছিলোঁ, পালেংবিলাক নগজিল ভালকৈ। কিছুমান গজিছে, কিছুমান গজা নাই। ভাবিছিলোঁ ৰঙালাও বগোৱাব পৰা হোৱালৈকে পালেংবিলাক ডাঙৰ হ'ব, উঘালিব পৰা হ'ব, কিন্তু সেয়া নহ'লগৈ। যা নহওক, যিখিনি হৈছে সেইখিনি ভালদৰে ডাঙৰ হ'লে হ'ল। এইবিলাক আগ ওলাইছে। প্ৰায় 200 জোপামান আছে ৰঙালাও গছ ইয়াতে। এইবিলাক কিছু ভাল হৈছে, এইবিলাকত সাৰটো আছিলে অলপ। এইবিলাক ভালেই হৈছে, পাতবিলাক ডাঙৰ ডাঙৰ হৈছে। ইয়াত বন মাৰা দিয়া হৈছিলে, বহুত বন গাজিছিলে, সেইকাৰণে ইয়াত বন মাৰি দিয়া হৈছিলে। এইবিলাক মৰিছে। এইবিলাক বাৰু ভালেই হৈছে, কিন্তু মাজে মাজে বহুত বেয়া আছে। এইফালে তিয়ঁহ দিছিলোঁ, তিয়ঁহ এইডাল ভালে আছে চেহেৰা, ইয়াৰো মাজে মাজে দুৰ্বল হৈছে। ব্ৰইলাৰ গোবৰ দিয়া গ'ল। ইয়াত বৰ্তমান মাটি চপাই দিব আছে। মাটি চপাই দিলে কিছু ভাল হ'ব আৰু। পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখুৱাই থাকিম কি হয়।